Hello everyone, সকলোকে আমি অসমীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ আনিছো মিছা মাছৰ এটা টেষ্টি ৰেচিপি। এয়া মই মিছা মাছখিনি প্ৰথমে পলিথিনৰ পৰা উলিয়াই লৈছো আৰু এতিয়া মই মিছা মাছখিনি ভালদৰে বাছি ল'ব লাগিব। মই প্ৰথমে মিছা মাছৰ এই ঠেং আৰু এই খুংবিলাক ভালদৰে গুচাই ল'ম। এইখিনি গুচাই এবাৰ ধুই লোৱাৰ পাছত আকৌ মিছা মাছৰ ওপৰত এটা ডাঠ চামনি থাকে, এই বাকলিটো মানে গুচাই ল'ব লাগিব। সেই ঠেংখিনি গুচাই মই ধুই ল'লোঁ আৰু এতিয়া এই ওপৰৰ যে বাকলিটো দেখিছে এই বাকলিটো ভালদৰে গুচাই ল'ম। মিছা মাছখিনি আজি মই বগা সৰিয়হৰ লগত বনাম, সেইকাৰণে মই বগা সৰিয়হ অলপমান তিয়াই ৰাখিছিলোঁ, লগতে এটা পিঁয়াজ কাটি ৰাখিছোঁ আৰু এটা বিলাহী, আদা নহৰু আৰু কেইটামান জলকীয়াও কাটি ৰাখিছিলোঁ। এতিয়া মই এটা মিক্সি জাৰ লৈছোঁ আৰু এই জাৰটোতে গোটেই বস্তুখিনি দি এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এইফালে আদা নহৰু বগা সৰিয়হ আৰু জলকীয়াৰ পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু মই মাছখিনিও ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত তাত জোখমতে তেল দি দিছোঁ। ইফালে মই মাছখিনিত নিমখ আৰু হালধি সানি ল'ম। এইখিনি এতিয়া তেলত ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই একেখিনি তেলতে এখিলা তেজপাত দি দিছোঁ আৰু ইয়াত এতিয়া দি দিম আদা নহৰু বগা সৰিয়হ আৰু বিলাহীৰ পেষ্টখিনি। এইখিনি দি অকণমান সময় কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব। এতিয়া ইয়াত দি দিছোঁ জোখমতে হালধি আৰু জোখমতে অকণমান নিমখ। এইখিনি অকণমান সময় লৰাই ভাজি লৈ ইয়াৰ পৰা কেঁচা গোন্ধটো যোৱাই ল'ব লাগিব। তাৰপিছত মই ইয়াতে মছলাখিনি এড কৰিম। এয়া মই এফালে দি দিছোঁ অকণমান ধনিয়া গুড়ি আৰু দিছোঁ এয়া অকণমান জিৰা গুড়ি। এইকেইটা দুটকীয়া পেকেট হয়, আৰু মই ধনিয়া আৰু জিৰাটো সম্পূৰ্ণকৈ দিছোঁ আৰু ইয়াত দিম অকণমান ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ গোটেই পেকেটটো দিয়া নাই, অকণমান দিছোঁ নামমাত্ৰ, যিহেতু জলকীয়া দিয়াই আছে। আৰু ইয়াত দি দিছোঁ অকণমান মিট মছলা। এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব। 1 মিনিটমান সময় মছলাখিনি ভাজি লোৱাৰ পিছত ইয়াত মই এতিয়া উতলাই ৰখা গৰম পানী দি দিম। পানীখিনি দি দিয়াৰ পিছত ইয়াত এতিয়া মই দি দিম ভাজি ৰখা মাছখিনি। মাছখিনি দিয়াৰ পিছত এই আঞ্জাখন প্ৰায় 15 পৰা 20 মিনিটমান সময় ল' ফ্লেমত উতলিবলৈ দিছিলোঁ। তাৰপিছত এয়া আমাৰ আঞ্জাখন ধুনীয়াকৈ ডাঠ হৈ আহিল। আপোনালোকে ইয়াতকৈ ডাঠ বা পাতলো কৰিব পাৰে। ইয়াত এতিয়া মই কাটি ৰখা ধনিয়া দি দিছোঁ আৰু আমাৰ মিছা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে বাৰু মিছা মাছৰ আঞ্জা এনেদৰে বনাই খাই পাইছেনে? যদি নাই পোৱা এনেদৰে বনাই খাবচোন, খাবলৈ সঁচাকৈ ভাল হৈছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ভাতৰ থালিখন সজাই লওঁ ব'লকচোন। এইফালে মই প্ৰথমে ভাত দি দিছোঁ, লগতে দিছোঁ এপিচ নেমু আৰু দিছোঁ এয়া মিছা মাছৰে এটা চাটনি, আৰু এইফালে দি দিছোঁ ভাত কেৰেলা আৰু আলুৰ ভাজি। আৰু এইফালে দি দিলোঁ আজি আমাৰ স্পেচিয়েল মিছা মাছ আৰু বগা সৰিয়হৰ জোলখন।